মোৰ অস্ত্ৰ এই পাত কচ 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 দি দিম নহয় সফা হৈ যাব সুধীৰ মোৰ ভাই जुबिन गार्गे बेया भाषा कय आमिও बेया भाषा कम ठीक আছে पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो और देश को संभालो लेकिन नहीं तुम्हारे गांड में चनूने काट জুবিন দাই যে বেয়া কথা কয় আমিও কম জুবিন দাই যি কৰিব আমিও তাকেই কৰিম এতিয়া যে জুবিন দাই তোৰ মুখত মুতিছিলে এতিয়া তই কাৰ মুখত মুতিবি তো হেল্ল' দোস্ত আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক মোৰ ফালৰ পৰা ইনভিটেশ্যন আজি এজন ব্যক্তিক লৈ আমি কথা পাতিব ওলাইছোঁ আৰু তেখেতৰ নাম হৈছে সুধীৰ আৰু সি মোৰ ভাই তো সেয়েহে হেল্ল' সুধীৰ ভাই जुबिन गार्गर अंध भक्त আছে এই সুধীৰ তই মোৰ ভাই দুইটাক মিলাই দিলে তই হলি সুধীৰ ভাই তই কিন্তু ভকতক বেয়াকে নকবি সুধীৰ ভাই তই ভকতক অন্ধ কলি এই পৃথিৱীত যেতিয়ালৈকে পৰাগ বৰুৱা আছে কোনেও ভকতক যাতে একো বেয়াকে নকয় সুধীৰ ভাই নহ'লে তই মোৰ কথা নাজান দুষ্টক দমন আৰু শান্তক মৰম মই কৰিব জানো তই এটা দুষ্ট তোক মই দমন কৰিম जुबिन गार्गर শিক্ষাগত অৰ্হতা কিমান সিমানটো সাংঘাতিক একো নহয় তোৰ বাপেৰে যিমানখিনি পঢ়া নাছিলে সিমানখিনি জুবিন গাৰ্গে পঢ়িছে সুধীৰ মোৰ ভয় সুধীৰ ভয় তোক মই কেলা আজিৰ তাৰিখত চাওক जुबिन गार्गर নাম আহি গ'ল কুৱেশ্যন পেপাৰত কেনেকুৱা এটা লেভেল এইটো জুবিন গাৰ্গৰ নাম পেপাৰত আহিছে প্ৰশ্ন কাকতত আহিছে আমি বহুত ভাল পাইছোঁ বহুত আমি সুখী কিন্তু ই সুধীৰ ভাইৰ তাৰ হাঁহিতে গম পাইছোঁ ইয়াৰ পেট বহুত লেতেৰা ইয়াৰ পেট যেনেকৈ লেতেৰা কটিখানো লেতেৰা তো জানো নহয় দুষ্টক মই দমন কেনেকৈ কৰোঁ মোৰ অস্ত্ৰ এই পাত কচ 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 দি দিম নহয় সফা হৈ যাব সুধীৰ মোৰ ভাই যেনেকৈ আগতে মই টেঙা নিদিবা কচ 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 দি যেতিয়া তাক ঠাণ্ডা কৰি দিলোঁ সেই তোকো তেনেকৈ ঠাণ্ডা কৰিম টেঙা নিদিবাই কৈছে মোক দাদা আই এম চৰি আই এম ইউৰ বিগ ফেন কিন্তু আকৌ সি কিয় লিখিলে নাজানো যে আপোনাক হেনো মোৰ গাঁৱত কিহৰ ভাওনাৰ হেনো সি ভাও দিব মোক কুকুৰে মই ভাও চাওঁ নকৰোঁ ইমান হ'ব তই ইমান ৰেচপেক্ট দিব নালাগে মোক তাৰপিছত সি মোক ফোন কৰি পিনেও কৈছে দাদা আই এম চৰি মোৰ ভুল হৈ গ'ল আজিৰ পৰা এনেকুৱা কাম নকৰোঁ আৰু মই আপুনি যেনেকৈ অকণমান মোক কচ কচ দিলে মোক বহুত বিষালে ৰাতিপুৱা মই গ'লেই বিষায় তোৰ সুধীৰ ভাই সাৱধান হৈ যা তই তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই থকাৰ মাজতেই মই এটা এডভাৰটাইজ দিবলৈ আহিছোঁ কেলৈকে এডভাৰটাইজবিলাক নিদিলে মানে মোৰ চেনেলটোৰ মই হেৰি নহয় আৰু মানে পইচা পাতি নাপাওঁতো তো সেয়েহে আপোনালোকে দাঁতত পোক নলগাকৈ কেনেকৈ বাচি থাকিব এইটো হৈছে ব্ৰেণ্ড দাদা খৈনী আপোনালোকে দাদা খৈনী ইউজ কৰক ধুনীয়াকৈ ইয়াৰ পৰা উলিয়াব মালটো ল'ব তাত চূণ মিলাব কচ কচ ঘঁহিব তাৰপিছত সেইটো যোনফালে দাঁতটো বিষায় সেইফালেও ভৰাব আৰু নিবিখোৱা জেগাটো ভৰাই থ'ব যাতে এই বিষোৱা জেগাত পোকবিলাক মৰি যাব আৰু নিবিখোৱা জেগাত পোক কেতিয়াও লাইফত নাহে তো সেয়েহে মই ইয়াৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ আপোনালোকে দাদা খৈনী খোৱা ষ্টাৰ্ট কৰক তেন্তে আহক আকৌ ভিডিঅ'টো আৰম্ভ কৰোঁ যদি তেখেতৰ নাম আজিৰ তাৰিখত কুৱেশ্যন পেপাৰত আহিব পাৰিছে আমাৰো একদিন কুৱেশ্যন পেপাৰত নাম আহিব আৰু तेरे माँ ने कुरकुरे बहुत खाया तेरे माँ ने कुरकुरे बहुत खाए ले इसका मतलब कुरकुरे खा के तेरे जैसा कुरकुरा पैदा किया না 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 প্ৰশ্ন কাকতত তোৰ বিষয়েও প্ৰশ্ন আহিব কেনেকুৱা এটা প্ৰশ্ন আহিব যে সুধিব যে অসমৰ এজন ইউটিউবাৰৰ ভিডিঅ'ত ইমান লেতেৰা লেতেৰা গালি যে আহিছিলে আৰু সেই গালি খাই ইউটিউব চেনেল বাদ দি সি এটা বৰ্তমান জংঘলত গৈ তাৰ যেন হৈ আছে সেই ব্যক্তিজনৰ নামটো কি কালা তোৰ নামত প্ৰশ্ন কাটিব লাগে মাৰানা তো কেলা আকৌ কচ কচ কৰোঁ নেকি
নন চেন্স কৰবা কলত কলা খং ছবি পাখণ্ড মাথা গৰম হলে মোহৰিত পলম কেলা। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি সুধীৰ ভাইটোক যদি মই ধুনীয়াকৈ দিলোঁ, কচকে যদি ধুনীয়াকৈ দিলোঁ, তেন্তে মোৰ ভিডিঅ'টো অকণমান লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব, আৰু ছাবস্ক্ৰাইব অকণ চেনেলটোত কৰি দিব, তেতিয়াহে মোৰ ভিডিঅ'বিলাক বনাবলৈ মন গৈ থাকে ন। তো আজিলৈ ইমানতে সমাপ্ত। জয় অসম, জয় ভাৰত, জয় হিন্দ। কচ